哎呦我的妈Welcome to Deeply Lifestyle YouTube channel. সকলোকে স্বাগতম জনাইছো অন্যটো ভিডিঅ'লৈ বৰ্তমান আছিল আপোনাৰ 9:15 হৈছে বৰ্তমান এতিয়া যাম আমি মানে বেলেগ এক ঠাইত যাম আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মানে ব্লগখন আজি ক'ত যাওঁ আৰু কি কৰিম কি নকৰিম সকলো শুনি আপোনালোকক যাই আছোঁ মই ৰুমৰ পৰা নমি মানে লুকু আহিছে মোক নিব তাৰ কাৰণে গৈ আছোঁ আৰু লুকু আৰু মই যাম চব আছে তো বৰ্তমান লুকু আহি গ'ল Hey bro. So guys, today our channel to one day moi mane video aru camera to tumalo pura mare akakhere daorore are are monor akakhore tora tumi puhor hoye nami aha hejar khopuna ki dia mor bukute Hey guys, বৰ্তমান আমি গৈ আছো লুকু আৰু মই মাজুলী মানে মাজুলী আজি গৈ আছো লুকু আৰু মই মানে মাজুলী ফিল্ড আপোনালোকক দেখুৱাম প্ৰথমৰ পৰা একেলগে আপোনালোকে ভিডিঅ'টো স্ক্ৰীন কৰে তেন্তে চাওক বল সপোনবোৰে তোমালৈ উৰা মাৰে হেঙুলীয়া আকাশেৰে ডাৱৰৰে আৰে আৰে পাই গ'লো বৰ্তমান মানে কি ক'ম আৰু তামান একদম গাড়ী চাড়ী ফাঁচি গৈছে ইয়াত বৰ্তমান মানে গাড়ী চকা উঠাব পৰা নাই এনেকুৱা হৈছে আপোনালোকক বেক কেমেৰা কৰি দিম এয়া বৰ্তমান মানে গাড়ী ফাঁচি গৈছে একদম নাথাকে আপোনালোকে চাই লওক আপোনালোকে গাড়ী চাড়ী ফাঁচি গৈছে মানে এনেকুৱা মানে কি ক'ম আৰু তো গাইজ বৰ্তমান আমি আহি পাই গ'লো আপোনালোকক দেখুৱাৰ এতিয়া মানে মাজুলী সেইখন আপোনাৰ ৰখি আছো ফেৰীখন আমি ফেৰী ঘাটলৈ গৈ আছো আৰু মানে ফেৰী বা হেৰি আছিলে নে ড্ৰাইভাৰ আছিলে নাই নাজানো মানে আমাৰ ফেৰীখন আগত চলি আছে ফেৰী এইখনৰ আছেনে নাই নাজানো এতিয়া বৰ্তমান গৈ আছো ফেৰী ঘাটলৈ ধুনীয়া ফিল আৰু আহি আপোনালোকে মানে কাৰোবাৰ যদি মানে বেকাৰ হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে আহিব লৈ ল'ব মানে So guys, বৰ্তমান আমি পাই গ'লো ফেৰীঘাট এইটো আমাৰ হৈ আছে সপোনবোৰে তোমালৈ উৰা মাৰে এখন নাও চলি আছে বৰ্তমান হেঙুলীয়া আকাশেৰে পাই গ'লো ডাৱৰৰে
ফিল্ডটো চাই লওক মোৰ লগত আছে বৰ্তমান লুকু আৰু মই বৰ্তমান এইটো লুকু আৰু মই লুকু কেনেকুৱা ফিল্ড মাজুলীত আহি মানে একদম বৰ্তমান আমি জাহাজ ঘাটত আছোঁ জাহাজ ঘাটত চৰি মানে মংগলদৈ মানে মংগলদৈ হেন নালাগে মানে মাজুলী ফিল্ডটো লাগে বৰ্তমান আমি আছোঁ চেৰেং চাপৰি আপোনালোকে চাই লওক একদম ভিউটো চাই লওক কি ধুনীয়া ভিউ মানে একদম বৰ্তমান আহিছোঁ আমি ভিডিঅ' বনাব মানে সেই ভিডিঅ' নহয় মানে একদম লৈ আহিছোঁ মানে প্ৰথমবাৰ আহিছে লুকু মানে ই বনাব আজি ৰিলচ আৰু মই কৰিম কেমেৰা তাৰ কাৰণে ভাবিছোঁ আপোনালোকক দেখুৱাম মানে ইউটিউব যিহেতু আমাৰ ইউটিউব এটা চেনেল আছে নহয় সেইটো অলপ ভাবিছোঁ আৰু ই বৰ্তমান ভিডিঅ' চিডিঅ' বনাব ৰেডি হৈ আছে মানে মেকআপ নকৰে আকৌ চলটোৱে মানে এনেই আৰু হেৰি লৈ আহিছে আৰু আপুনি লৈ আহিছে বনাব এতিয়া আৰু মই বৰ্তমান আপোনালোকক দেখুৱাইছোঁ চ' গাইছ বৰ্তমান মই পূৰা ওপৰত উঠি লৈছোঁ লৈ পেলাই আপোনালোকক দেখুৱাম মানে একদম কি ক'ম আৰু ক'বৰ একদম হেৰি নাই আৰু ভাষা নাই এনেকুৱা ভাল লাগিছে মানে একদম কাৰোবাৰ যদি একবাৰ ঘূৰিব লগা মেকআপ চেকআপ হৈছে ইয়াতে আহিব আকৌ বিন্দাছ থাকিবা বুলি ক'লেও ভুল নহয় আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব স্কিপ নকৰে তেনে বলক চাই যে ভিডিঅ'টো এনজয় মই ল'লোঁ লুকুই মানে ভিডিঅ' চিডিঅ' বনালে কিন্তু লুকুৰ মনটো বেয়া কিহৰ কাৰণে মই গম পোৱা নাই মানে কি ক'ম আৰু লুকু বোলে এইবাৰ আহি ভাল পোৱা নাই লুকু কেনেকুৱা ফিল ভাল লগা নাই ইমান ৰ'দ কি কৈছা ইমান ৰ'দ কি ক'ম আৰু এইটো মানে মই যদি সৃষ্টি কৰা হ'লে মানে আজি ৰ'দটো নেপি বুলি কৈ তোমাৰ কাৰণে কি ক'ম আৰু মানে লুকুৰ যাবলৈ মন আছিলে এই তালৈকে মানে পঢ়ুৱাব মন আছে তাতে কিন্তু মোৰ যাব মন নাই আৰু যিহেতু ৰ'দটো পুৰা দি আছে তাৰ কাৰণে ভাবিছোঁ ভিডিঅ'টো কেনেকুৱা হৈছে গম পোৱা নাই ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব বলক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ